আমি আকৌ গৈ আছোঁ অহা 3 জুন তাৰিখে আহমেদাবাদলৈ। তো আমাৰ চেকআপ আছে, বিশেষকৈ মোৰ হাজবেণ্ডৰ চেকআপ আছে। তো মই এই ভিডিঅ'ৰ যোগেদি এই কথাটোৱে ক'ব বিচাৰোঁ যে আমাৰ অসমৰ বহুত কেইজন কিডনী ৰোগীয়ে আমাক যোগাযোগ কৰিছে, আহি ইতিমধ্যে আমাৰ লগত এই 2-3 মাহত লগো কৰিছে। বহুতেই সিহঁতে যাব বিচাৰিছে, কিছুমানে টিকেটো কৰিছে। তো সেইসকলক এই ভিডিঅ'ৰ যোগেদি এই কথাটোৱে ক'ব বিচাৰোঁ যে আমি প্ৰত্যেকজন মানুহক আচলতে এজন এজনকৈ ফোন কৰাটো সম্ভৱ হৈ উঠা নাই। আমি বহুত ব্যস্ত হৈ আছোঁ, যিহেতু আমাৰ প্ৰিপাৰেশ্যনৰ কথা আছে। তো প্ৰত্যেকেই তাতে গৈ যিসকলে টিকেট কৰিছে তাতে গৈ লগ পাম, আৰু যিসকল ৰোগী তাতে ৰৈ আছে, ট্ৰিটমেণ্ট হৈ আছে, সিহঁতকো লগ পাম। তো প্ৰত্যেকে আমাৰ বাবে দোৱা কৰিব যাতে আমাৰ চেকআপ খুব সুস্থভাৱে হৈ যায়। আৰু এইবাৰ আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি ফাৰ্ষ্ট টাইম ইমান দূৰ মানে ট্ৰেইনেৰে জাৰ্ণি কৰিম। প্ৰত্যেকেই দোৱা কৰিব যাতে আমি খুব সুস্থভাৱে গৈ তাতে পাব পাৰোঁ, আকৌ যাতে নিজৰ জাগালৈ ঘূৰি আহিব পাৰোঁ, যাতে কোনো টেনশ্যন নহয়। আমাৰ চেকআপ বুলি ক'লেই মানে আমি মানসিক বহুত কষ্ট পাওঁ যে কি হ'ব আমি নাজানো। প্ৰত্যেকৰ পৰাই দোৱা বিচাৰিছোঁ, আৰু প্ৰত্যেকেই এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, কাৰণ আমাৰ অসমৰ যিখিনি মানুহ তাতে আছে মই লগ পাব বিচাৰোঁ। প্ৰত্যেকক দিহা পৰামৰ্শ দিব বিচাৰোঁ, সিহঁতৰ কথা আমি শুনিব বিচাৰোঁ, সিহঁতে কেনেকুৱাকৈ সিহঁতৰ কিডনী ট্ৰান্সপ্লাণ্টৰ কামটো আগুৱাই লৈ গৈ আছে। যদি কিছুমানৰ সহায়ৰ প্ৰয়োজন হয় তাতে 100% সহায় কৰিম, যদি কিছুমানৰ দিহা পৰামৰ্শৰ প্ৰয়োজন হয় তাতেও আমি আছোঁ। তো প্ৰত্যেকেই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰিব, মোৰ এইটো অনুৰোধ থাকিল প্ৰত্যেকৰ প্ৰতি।